দাইল ভাত দি আছে আৰু মই ৰান্ধনি কৰি আছো অলপমান ভাত দিয়াজন এইজন হয় খাবলৈ লাইন ধৰিছে আপোনালোকে দেখিব পাইছে জয়ং বাপ্তিষ্ট চাৰ্চ মণ্ডলীৰ 61তম বাৰ্ষিক অধিৱেশনত আমাৰ 13খন মণ্ডলীৰ পৰা অহা প্ৰতিনিধি দৰ্শকসকল আৰু আজি লাষ্ট দিনাখন খাদ্য খাবৰ কাৰণে আপোনালোকে দেখি আছে প্ৰগ্ৰাম তো হেল্ল' গাইজ বেক টু মাই চেনেল বাগানীয়া ভিডিঅ' চেনেলটা সকলো স্বাগতম তো গাইজ আজি আমাৰ সভা শেষৰ দিন আৰু আজি শেষ হ'বলৈ আছে সভা আৰু ভাবিলোঁ মই আজি আৰু এটা ভিডিঅ' আপোনালোকক শ্বেয়াৰ কৰিম আজি কেনেকুৱা হ'ব আজি গোটেই মণ্ডলীবিলাকেই আমাৰ পূৰা গোট হ'ব আজি পূৰা হ'ব তাকে ভাবিলোঁ আজি আপোনালোকক পূৰা দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো মই ইয়াৰ পৰা আৰম্ভ কৰিছোঁ এইফালে প্ৰগ্ৰাম ষ্টাৰ্ট হ'লেই আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ তো বলক আমাৰ লগতে আপোনালোকক আমি প্ৰাক্তন চনতা আমি দেখিবলৈ পাইছোঁ আগত একালত তেওঁলোকে এই অধিৱেশনত নেতৃত্ব দি গৈছে আৰু তেওঁলোকে আমাৰ মাজত আহিছে উপস্থিত হৈছে মই একাধিক অধিৱেশনত পাই আমি অতিশয় আনন্দিত হৈছোঁ গতিকে তেওঁলোকক আগলৈ আহিবৰ কাৰণে অকণমান অনুৰোধ জনাইছোঁ আমাৰ বিনয় যোৱাৰ কাৰণে অনুৰোধ আৰু এইফালে এটা বেনাৰ লগোৱা আৰু এটা চুটি আছে মাইদখন 125 বছরের আসনৰ ব্যৱস্থা কৰা হৈছে আপোনালোকে আৰু এটা এইফালে এটা লগাই থৈছে সেলফি আপোনালোকে দেখিছে বিনয় জজুৱাল জকিঅলা বাপ্তিষ্ট মণ্ডলীৰ বৰ্তমান মানে আলহী অতিথিবিলাক ইয়াতে আহি পৰিচৰ্যাটো মাৰে ফটো মাৰে আৰু এই কালত ষ্টেণ্ড পোৱালী আঞ্চলিক তেওঁ যথেষ্ট দিন আমাৰ লগত সহভাগিতাত আছিলে তেওঁকো আমি 61তম বাৰ্ষিক অধিৱেশনত লগ পাই তেওঁকো আমি উষ্ম আদৰণি জনাইছোঁ আমি নাম এটি আহিছে দীপক ডাঙৰীয়া তো গাইজ প্ৰগ্ৰাম শেষ হ'ল এই মানুহবিলাক চব বাহিৰত ওলাইছে বতৰো অলপ বেয়া কৰি আহি আছে মানুহ চাইছে না আপোনালোকে মানুহৰ ভিৰ চব খাবলৈ লাইন ধৰিছে মানুহবিলাকে হাই হেল্ল' এইফালে আমাৰ ইউথবিলাক আছে ইউথবিলাক কি কৰি আছে কি কাম লগাই আছে আপোনালোকে পানী দি আছে পানী অলপ ভাল কণ দিবি পানী ভাল কণ দিবি দেই এইফালে আমাৰ বাইদেউ মেইন পানী দিয়া মানুহটো এইজনেই হয় আৰু এইবিলাক আমাৰ ইউথ পাৰ্টিবিলাক গিলাচ চিলাচ অলপ ভালখন দিব লাগে নাই কিয় হৈ থাকিলে কেনেকুৱা হ'ব হা তাৰপিছত এইফালে দাইল ভাত দি আছে আৰু মই ৰান্ধনি কৰি আছো অলপমান ভাত দিয়াজন এইজন হয় হাঁহি দিছে অলপ ভাত নলো হাই হেল্ল' তো এইফালে চব খাবলৈ লাইন ধৰিছে আপোনালোকে দেখিব পাইছে জয়ং বাপ্তিষ্ট চাৰ্চ মণ্ডলীৰ 61তম বাৰ্ষিক অধিৱেশনত আমাৰ 13খন মণ্ডলীৰ পৰা অহা প্ৰতিনিধি দৰ্শকসকল আৰু আজি লাষ্ট দিনাখন খাদ্য খাবৰ কাৰণে আপোনালোকে দেখি আছে প্ৰগ্ৰাম কৰি আছে মানে
খাদ্য ওলাইছে আসাম ট্ৰেক্টাৰ লাইন ধৰিছে আৰু কিবা কিবি মানে চিকেন একটা ওলাইছে আৰু এইকেইটা আমাৰ আজি বাইদেউ ভণ্টি গাহৰি মাংস দিছে হয় নাই এই গাহৰি মাংস লগত ভালকণ খাব এওঁবিলাকে নাই নাই গাহৰি বেলেগ মাছ হাই কৰে দে আজি গাহৰি মাংস দিছে ভোকে মরে যা এই ভোকে মরে যা খালি ঢাকায় একজন খালি ঢাকায় ঢাকায় আছে মানুহগিলাই দিয়ে নামটাকে rosmi.com আৰু লাহে লাহে আহি আছে আমাৰ পাৰ্টনাৰকেইটা ঐ আৰু এইফালে খাই আছে আমাৰ ষ্টাফ পাৰ্টিবিলাক জোৰা খা ভাত লাগিলে বলবি ভাত চাত লাগিব এইফালে চব ৰন্ধা বঢ়াত লাগি আছো এজন বেমাৰীজন বেমাৰ আৰাম পালি হা ভোক লাগিছে নাই নাই লগা কি ভোক নাই লগা গাইস পুৰা পতা মাৰি আছে এইফালে ভিডিঅ' চলি আছে নেকি আমি তুমি চাই দিম পুৰা এইফালে মানে ৰভা শেষ হ'বলৈ আছে এতিয়া চাইছো নে পুৰা স্ক্ৰীন হেল্ল' এইফালে আমাৰ বাইদেউহঁত কিবা খবৰ নেকি আপোনাৰ আছে সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে ভিতৰলৈ আহিব আমাৰ আবেলি বেলাৰ কাৰ্যসূচী আমি আৰম্ভ কৰিম যিহেতু নেকি আমি পলম হৈছোঁ কিছুমান আমাৰ চাউণ্ডৰ অভাৱৰ কাৰণে অলপমান শ্বৰ্ট চাৰ্কিট হোৱাৰ কাৰণে ভালে লাগিলে আমি সময়ত কাৰ্যসূচী আমি আৰম্ভ কৰিব নোৱাৰিলোঁ সব মানুহবিলাক খালী হৈ যাব আজি আৰু সেইবাবে যিমান প্ৰতিনিধি দৰ্শকবৃন্দ আছে আপোনালোকে ভিতৰলৈ আহিব আৰু যিসকলে আহাৰ গ্ৰহণ কৰা নাই তেওঁলোকে আহাৰ গ্ৰহণ কৰিব সকলোৰে মহিমাৰ নৃত্য মহিলাকৰ যি ঈশ্বৰ হয় আদৰ্শৰ যি ঈশ্বৰ হয় স্ত্ৰীৰ প্ৰশংসা মান সন্মানৰ যি ঈশ্বৰ হয় আৰু সেইকাৰণে হয়তো আপোনালোকৰ কাৰণে এইখিনি নতুন হ'ব পাৰে কিন্তু বুজিব ভালকে আমি সকলোৱে প্ৰভুৰ মহিমাৰ উদ্দেশ্যে গাম হালেলুয়া এইখন ইমান দেখিব লাগে হালেলুয়া শুই থকা সকলে ভাল ক'ব হালেলুয়া বলো ইয়েশু মসিহ কি গানটো মুখস্থ হৈছে কাৰ কাৰণে নতুন হৈ গ'ল আমাৰ জীৱনত বেছি সময় নাই হ'লেও আমি এবাৰ প্ৰভুৰ মহিমা কৰিম ঠিক আছে বহুতৰ কাৰণে নতুন হয় না কিন্তু মনত হৈছে মনত পৰিছে গানটো এতিয়া
होता है जब परमेश्वर की कार्य करेंगे तब तक ये देश का প্ৰস্তুতক বাৰ্ষিক অধিৱেশন সফলভাৱে ৰূপায়ণ কৰিবলৈ আমি সক্ষম হল হয়নে তাৰ পৰা পতাকা অৱলম্বিত কৰা হ'ল लेकिन एक बार फिर से हम विजय के झंडा को लहराएंगे परमेश्वर के नाम से बोलो हालेलुया पीछे की तरफ जितने भी लोग सब बोलेंगे प्रेज द लॉर्ड
झंडा लहराबो जय बोलना है, ठीक है। गावानी आंचलिक बाप्टिस्ट ख्रिस्टीय ঐক্য কমিটি और संडे स्कूल দয়াং শাহ বাগিচার নাম, দয়াং বাপ্টিস্ট মন্ডলীর নাম, আরে বলো পীছে তেরে ঝান্ডা লহরাবো। हो जाएगा सबको बाय बाय। সকলের কাৰণে আহাৰৰ ব্যৱস্থা কৰিছে।